নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল টেক হেল্পলৈ। যদি এই চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি অল কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, যদি আপোনালোকৰ স্মাৰ্টফোনৰ বেটাৰীটো ফুল চাৰ্জ কৰিলেও বহুতো সোনকালে শেষ হৈ যায়, বেটাৰীটো সোনকালে শেষ হৈ নাযাবৰ বাবে আজি আপোনালোকৰ বাবে 6টা প্ৰয়োজনীয় টিপছ লৈ আহিছো। টিপছকেইটাৰ বাবে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকৰ স্মাৰ্টফোনটোৰ কিছুমান এনিমেশ্যন থাকে, সেই এনিমেশ্যনখিনি আপোনালোকৰ বেটাৰীটো বহুতো ড্ৰেইন কৰি থাকে, তাৰ ফলত আপোনালোকৰ বেটাৰীটো সোনকালে শেষ হৈ যায়। এতিয়া আপোনালোকে সেই এনিমেশ্যনখিনি অফ কৰিব লাগিব। এনিমেশ্যনখিনি অফ কৰিবৰ বাবে আপোনালোকে প্ৰথমতে যাব এবাউট ফোন। এবাউট ফোনতে আপোনালোকে তাতে ক্লিক কৰি মডেল নাম্বাৰ বুলি এটা অপশ্যন পাব, সেইটোতে আপোনালোকে 7 টাইম টেপ কৰিব লাগিব। মইতো MI ফোন, সেইবাবে MIUA ভাৰ্চন বুলি আছে, তাতে 7 টাইম টেপ কৰাৰ পাছত আপোনালোকে ডেভেলপাৰ অপশ্যনটো দেখিবলৈ পাব। ডেভেলপাৰ অপশ্যনটো আপোনালোকে কিছুমান মোবাইলত তলত পাব আৰু কিছুমান মোবাইলত যিটো এডিশ্যনেল ছেটিং বুলি আছে তাতে দেখা পাব। এডিশ্যনেল ছেটিংছৰ তললৈ গ'লে ডেভেলপাৰ অপশ্যন দেখিছে, এইটো ডেভেলপাৰ অপশ্যন। ডেভেলপাৰ অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনালোকে ইনেবল কৰি ল'ব। ইনেবল কৰাৰ পাছত আপোনালোকে তললৈ যাব, তাতে দেখিব এনিমেশ্যন ডিউৰেশ্যন স্কেল আৰু তিনিটা পাব। তাৰ সেইকেইটা 1x হৈ থাকিব। আপোনালোকে সেইটো এনিমেশ্যনকেইটা অফ কৰি দিব। এনিমেশ্যনকেইটা অফ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ফোনটো ফাষ্টো হ'ব আৰু লগতে আপোনালোকৰ বেটাৰী ড্ৰেইনো বেছিকৈ নহ'ব। এতিয়া দেখিছে কোনো এনিমেশ্যন ইয়াত। ছেকেণ্ড টিপছটো হৈছে আপোনালোকৰ মোবাইলত কিছুমান আনৱান্টেড নটিফিকেশ্যন আহি থাকে, আপোনালোকে সেই নটিফিকেশ্যনখিনি বন্ধ কৰিব লাগিব। সেই নটিফিকেশ্যনখিনি বন্ধ কৰিবৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইলৰ ছেটিংছত যাব। ছেটিংছত গৈ এটা অপশ্যন পাব নটিফিকেশ্যন। সেই নটিফিকেশ্যনত গৈ যিখিনি আনৱান্টেড নটিফিকেশ্যন আহি থাকে সেইখিনি আপোনালোকে অফ কৰি দিব। নটিফিকেশ্যনখিনি অফ কৰি দিলে মানে আপোনালোকৰ কোনো চাউণ্ড নাহে বা ভাইব্ৰেশ্যন নাহে, তেতিয়া আপোনালোকৰ বেটাৰী ড্ৰেইনটো কমকৈ হ'ব। থাৰ্ড টিপটো হৈছে আপোনালোকৰ মোবাইলৰ যিটো চাউণ্ড এণ্ড ভাইব্ৰেশ্যন, তাত যাব। সেইখিনি যিখিনি ভাইব্ৰেশ্যন আছে সেই ভাইব্ৰেশ্যনখিনি গোটেইখিনি অফ কৰি দিব। আপোনালোকৰ মোবাইলৰ যিটো ভাইব্ৰেশ্যন অন হৈ থাকে, ভাইব্ৰেশ্যনতো আপোনালোকৰ বহুতো বেটাৰী ড্ৰেইন হৈ থাকে। দেখিছে এই অপশ্যনকেইটা গোটেই অফ কৰি দিব। ফ'ৰ্থ টিপটো হৈছে আপোনালোকৰ মোবাইলত আপোনালোকে নিবিচাৰকৈ কিছুমান এপ্লিকেশ্যন বেকগ্ৰাউণ্ডত চলি থাকে, সেই এপ্লিকেশ্যনখিনি আপোনালোকে অফ কৰিব লাগিব। তাতে যিটো আপোনাৰ এপছ আছে তাত যাব, তাত গৈ যিটো আপুনি এপ্লিকেশ্যন বেকগ্ৰাউণ্ড চলাটো নিবিচাৰে সেই এপ্লিকেশ্যনটো বেকগ্ৰাউণ্ড ডাটাত গৈ বেকগ্ৰাউণ্ড ডাটাটো অফ কৰি দিব। তেতিয়া আপোনালোকৰ বেটেৰী যিটো ড্ৰেইন হয় সেইটো অলপ কমকৈ হ'ব। ফিফথ টিপটো হৈছে আপোনালোকৰ মোবাইলৰ ব্ৰাইটনেছৰ ওপৰত। আপোনালোকে মোবাইলটোৰ ব্ৰাইটনেছটো কেতিয়াও অটো নাৰাখিব, সদায় মেনুৱেলি চিলেক্ট কৰিব। যদি ব্ৰাইটনেছটো অটো ৰাখে তেতিয়া আপোনালোকে এনভাইৰমেণ্টত লৈ ব্ৰাইটনেছটো নিজে নিজে বাঢ়ি যায় বা নিজে নিজে কমি যায়। সেইবাবে আপোনালোকৰ মোবাইলৰ বেটেৰীও বহুত ড্ৰেইন হয়, সেইটো সদায় অফ কৰি ৰাখিব আৰু মেনুৱেলি ব্ৰাইটনেছটো আপডেট কৰিব। ছিক্সটো হৈছে আপোনালোকে মোবাইলৰ সদায় ডাৰ্ক ৱালপেপাৰ ছেট কৰিব আৰু যেতিয়া মোবাইলটো চাৰ্জ কৰি থয় তেতিয়া আপোনালোকে মোবাইলটো ফ্লাইট মোড অৱস্থা ৰাখিব। তেতিয়া আপোনালোকৰ মোবাইলৰ বেটাৰীটো ড্ৰেইন কমকৈ হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। ধন্যবাদ।